চাকৰি কৰা ইমান এটা ভাল ল'ৰা হাততে পায়ো হেৰুৱালো সেই কেলে হোৱাটো সি কি ককাইক আৰু বাপেকৰ মূৰৰ পৰা কঁঠাল ভাঙি খাই তলকে ঘূৰি ফুৰে এইবাৰ পৰা সি যদি মোৰ ছোৱালীৰ ছাঁটোকে চাই ঠেং ভৰি ভাঙি দিম বাপেকে সি মোক চিনি পোৱা নাই হেৰি আপুনি একো এটা নকয় কিয় ছোৱালীজনী মূৰৰ পৰা তুলি একেবাৰে আকৌ দি এতিয়া পাইছে নহয় মজাটো জানো এইবিলাক কি হৈছে ৰবাচোন আগতে গুৱাহাটীৰ পৰা আহি লওঁ তাৰপিছত মই চব চিজিল কৰিমহি নহয় কি আমি গুৱাহাটীলৈ যাম আপুনি এই কথাষাৰ ভাবিব পাৰিলে কেনেকৈ সেই কেলে হোৱাটোৰ পৰিয়ালৰ লগত আমি গুৱাহাটীলৈ গা খেলা ফুৰিবলৈ যাম খবৰদাৰ কোনো কলৈকো যাব নোৱাৰে গুৱাহাটীলৈ ভ্ৰমণ কৰিবলৈ যায় ইহঁত ইয়াতে চা আটাকেইটা আহিলি তোৰ এখন হোৱাই নাই কেতিয়াকে লিখি হব হৈ যাব একো চিন্তা নাই চাওঁ কি বুলি লিখিলি চাওঁ এইখন ল গুৱাহাটীলৈ শিক্ষামূলক ভ্ৰমণ এইটো কেনেকে হব নহব কিয় নহব তীৰ্থ ভ্ৰমণ বুলি লিখিব লাগিব গুৱাহাটীলৈ ফুৰিবলৈ যোৱাটো তীৰ্থ ভ্ৰমণ হ'ব পাৰে নেকি তো শিক্ষামূলক ভ্ৰমণে হ'ব লাগিব বুবক বুঢ়া মানুহ বিলাকৰ পৰা যে আমি তীৰ্থ ভ্ৰমণ বুলি টকা পইচা উঠালো এতিয়া কি হব তই কচোন ঐ গোটেইখন ৰণক্ষেত্ৰ হব গম পাইছ তেতিয়াহ'লে এটা কাম কৰো দিগন্ত তই লিখ শিক্ষামূলক তীৰ্থ ভ্ৰমণ তেতিয়া দুইটা কথাই থাকিব ন কিন্তু মানিলো দেই কিয় তোৰ জন্ম আচলতে আমাৰ গাঁৱত হব নালাগিছিল গুৱাহাটীত হব লাগিছিল কৃষ্ণ তই কেতিয়াবাই অহা মানুহটো তই বাৰু এতিয়াহে আহিব লাগে নেকি বাৰু দেই কি হলো কৃষ্ণ একেবাৰেচোন ইলেকশ্যনত হৰা এমএলএটোৰ নিচিনা হৈ আহিলি এই জোনালীৰ লগত কিবা লাগিলি যেন পাও নাই মই ভ্ৰমণটোত নাযামেই নেকি এইটো লৈ তই পাগল হৈছ নেকি তই যদি খোদ সেই গৃহস্থই তালৈ নাযাও তাত আলহীবিলাকৰ কি কাম আছে আচল কথাটো নকওঁ কিয় জোনালীহঁত বোলে নাযায় কি ৰাইজখনৰ মাজত কোন থাকিব কোন নাথাকিব সেইটো ঠিৰাং কৰিবলৈ কৃষ্ণহঁতৰ পৰিয়ালটো গৱৰ্ণৰ নেকি আৰু কি কৈছে নাই তেনেকে ঠিক বিশেষ একো কোৱা নাই তেওঁলোকে মাথো গাঁৱৰ দুই একে বুবু বাবা কৰিছে বোলে কৃষ্ণহঁতৰ ডাঙৰ বয়সজনীটো সাংঘাতিক উগ্ৰ মানুহ এতিয়া জোনালীহঁতৰ পৰিয়ালৰ মানুহে তেওঁলোকৰ লগত একেলগে যাবলৈ সাহস কৰে বা নাই সেনেকে কৈছে নেকি হেৰক সিহঁতে মোক খুৱাইছে নে পিন্ধাইছে যে সিহঁতৰ ভৰিডাল মই চেলেকি থাকিম লিখ জোনালীৰ বাপেকৰ নামটো পঢ়িলতে ডাঙৰ আখৰে লিখ তোলত থুকু এখেতৰ নামটো লিখ বৰা সেই কেলে হোৱাটোৰ সুপ্ৰণখা বৌয়েকজনীলৈ ভয় কৰি মই গুৱাহাটীলৈ নোযোৱাকে থাকিম যাম ন জোনালী সাজু গুণকাই কিন্তু মানিছো দেই এতিয়া বোলে গুৱাহাটীলৈ যাবলৈ ৰূপহী খুৰীহে উঠক মইতো যাম বুলি ভবাই নাছিলো জোনালীয়ে যদি নাযায় মইনো গুৱাহাটীলৈকে কিডাল কৰিলো সেইবিলাক বাৰু ঠিকে আছে তই কিন্তু অলপ সাৱধান থাকিবি কিয় গুৱাহাটীৰ পৰা মানুহ আহি পেলাই গাঁও নোসোমাই মানে তই কিন্তু জোনালীৰ লগত বৰ লেঞ্চলা নাথাকিবি হ'ব নহলে ঘটনা হিন্দুস্তান পাকিস্তান হৈ যাব মই জানো দে আমাৰ আইদেউ দেখোন এইফালে আহি আছে কাইলৈ কি পিন্ধি যাবি চুইজাৰকে পিন্ধি যাম বুলি ভাবিছিলো পিছে গাঁৱৰ বয়সস্থ মানুহ দুজনলৈ যাব নহয় চবটো ঘৰুৱা মানুহে আৰু 4 ঘণ্টা বাদ গাড়ীয়ে ঘূৰাই চাদৰ মেখেলা পিন্ধি জপতিয়াই ফুৰিবি নেকি তাত মন্দিৰ চন্দিৰলৈ গ'লে বেলেগ কথা তেতিয়া চাদৰ মেখেলা পিন্ধি যাম সেইকেইটা চা হাতত মোনা মুখত হাঁহি বোলো কোনফালে লাইব্ৰেৰীৰ পৰা আহোঁ তাত বোলে কেইটামানে লগ হৈ ৰাসলীলা পাতিছে তাতে অকমান নাচ বাগ কৰি আহোঁ লাভ নাই স্বয়ং কৃষ্ণ ৰাধাই দেখোন গুচি আহিলো এইটো ল কি এইটো মোনা বুলি কয় আৰু এয়া আমাৰ ঘৰ পইচা গুণকাইক দি দিবি ধন্তি ভিতৰত কি আছে নোসোধ কিয় ওপৰতে যাত্ৰা কৰিবলৈ লাগে বমি মূৰৰ বিষ পায়খানা বধজমি টেবলেট লোৱা হ'ল নেকি পাচলি কাটিবলৈ সৰু কটাৰী দুখন সেইবোৰ কথা ভাবিব পৰা নাছিলো নহয় মই জানোতো তহঁত সময়তহে হাত মেলা মানুহ এইটো ল আচাৰ বটল দুটাও আছে এইটো নি পেলাই এতিয়া আমি ক'ত থমগে মই কেনেকে জানো কিন্তু চাবি কটাৰী হেৰালে মায়ে কলিজা খাব মাৰে তোক এতিয়া আহিব দিলে যে কটা মইতো অহা নাই মইতো চুপহিহঁতৰ ঘৰলৈহে আহিছো আৰু তাতে মই তোক লগ পালো মোনা দিলো পইচা দিলো আৰু ঘৰৰ ছোৱালী ঘৰলৈ গুচি গলো বুজিলি তই
তই বৰ টেঙৰ হলি দেখোন ঔ পিছে তহঁত নিমাখিতকেইটাই আমাৰ লগত যাবলৈ বাহিৰা মানুহ মাতিছে নেকি বাহিৰা মানুহ মানে বেগ লৈ ছোৱালী এজনী ৰিক্সাত গৈ থকা দেখিলো আমি আকৌ বোলো তহঁতে মাতি আনিছ নেকি কোন ছোৱালী কোননো হ'ব বৰদেউতাই মোক চিনি পোৱা নাই নহয় মই কুমকুম কুমকুম মানে সেই দুপৰীয়া দিয়া চিৰিয়েলখনৰ ছোৱালীজনী নেকি নাই নাই নহয় পূৰ্ণিমা বাইদেউৰ মাহীয়েকৰ জীয়েক যে জখলা বন্ধাৰ তাৰমানে আমাৰ ডাঙৰ বোৱাৰীৰ ভনীয়েক হয় বাইদেউ আছেনে আছে বোৱাৰী তোমালোকৰ কুমকুম আহিছে কুমকুম আহিলি বাইদেউ ভাল কৰিলি যা ভিতৰলৈকে যা বেগটো থৈ কাপোৰযোৰ সলাই হাত মুখ ধুই লগৈ বৰদেউতা মই ভিতৰলৈকে গৈছো যোৱা মই আচলতে এনেই কৰি আছো ছোৱালীজনী মই চিনিয়ে পোৱা নাই নহয় ভাল কথাটো হ'ল কিয় আপুনি আমাৰ সুভদ্ৰা মাহীক চিনি নাপায় চুলিত ৰং কৰা মানুহজনী যে পাওঁ তেখেতৰে ডাঙৰ ছোৱালী ভ্ৰমণটোত আমাৰ লগতে যাওক বুলি মতাই পঠিয়াইছিলো ভালেই কৰিলা ছোৱালীজনীৰ পঢ়া শুনা কেতিয়াবাই শেষ এতিয়া মহাদেৱে তাইৰ বিয়াৰ বাবে ফাৰ্ণিচাৰৰ কাঠহে গোটাইছে বৰ লায়েকৰ ছোৱালী যেন পাইছো বৰ ভাল দেউতা মহাদেৱে আৰু মাহীদেৱে মোৰ আগত কি কয় জানে কি কয় তেওঁলোকৰ কুমকুমক আমাৰ কৃষ্ণলৈ দিবলৈ বৰ মন হেৰি উঠকচোন কি হ'ল গাড়ী আহিলে নেকি নাই আহা বস্তু এটা দেখুৱাবলৈহে আপোনাক উঠাইছো কি বস্তু চাওকচোন কি চাদৰ কি চাদৰ ভাল লাগিছে ন ভাল লাগিছে শুই থাকা কি মানুহ এইটো ইমান নকৰা নে কাইলৈ গুৱাহাটীলৈ যাম নহয় সেইকাৰণে ভনীজনীৰ পৰা ভাল এখন চাদৰ লৈ আনিছো সেই বস্তুটো এতিয়া মাছ নিশাখন দেখুৱালে হয় নেকি শুই থাকাচোন এই টোপনি দেখোন নাহে চকুকেইটা মুদিলে মোৰ কিবা গাড়ীখন অহা যেন লাগে গাই বুলি তুমি আমাৰ টোপনি ক্ষতি কৰি মাৰিবা নেকি শুই থাকা টোপনি ধৰা নহয় কৃষ্ণ